তেতিয়াহ'লে অসম চেনেলটোত ভিডিঅ' দিয়া নাই আৰু একদিন মানে দিয়া নাই তাকে আগত দিছিলোঁ দুটা এটা গতিকে আজি এটা ভিডিঅ' দিওঁ বুলি ভাবিলোঁ সৰু সৰুকৈ ভিডিঅ' এটা আপোনালোকে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ আৰু আশা কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো হৈছে চুমি বৰা আৰু মানে চুমি বৰাৰ ওপৰত হ'ব ভিডিঅ' আৰু চুমি বৰা বিশাল ফুকন সকলো কথা জানেই। গতিকে চুমি যে পলাই যে আছিলে চুমি বৰা কাৰ্তিক বৰা যে পলাই আছিলে গতিকে আজি তেওঁলোকে ধৰা দিলে। তেখেতে কালি মানে এটা ভিডিঅ' যোগেদি জনালে যে আমি ধৰা দিম, আমি চাৰেণ্ডাৰ কৰিম, আমি আত্মসমৰ্পণ কৰিম। কালি ভিডিঅ'টিৰ যোগেদি জনালে। গতিকে তেখেতৰ নিজা ভিডিঅ' হয়নে তেখেতক বেলেগে মানে নাটক লিখি দিছিলে ভিডিঅ' এটা বনাই দিয়ে আমি ধৰা দিব লাগিব, নহ'লে মানে ধৰা নিদিলে নিজে আত্মসমৰ্পণ কৰিলে কোনো ৰক্ষা নাই, নহ'লে মানে নেৰা হৈছে প্ৰশাসনে নেৰা হৈছে, ৰাইজে নেৰা হৈছে। গতিকে দিবই লাগিব ধৰা। সেইকাৰণে তেখেতে আজি মানে ধৰা দিলে। আজি কি হ'ল আমাৰ ইয়াত আছিলে বুলি কৈছে, তিয়কত আছিলে বোলে। এয়া আমাৰ যোৰহাটৰ ইয়াৰ তিয়ক অঞ্চলত আছিলে। আমাৰ হাঁহচোৱা হয়, হাঁহচোৱা পৰা তিয়কলৈ অকণমান বেছি নহয়। সেই তিয়কত তেওঁলোকে বোলে আত্মগোপন কৰি আছিলেহি বোলে, বেলেগত যোৱা নাই বুলি কৈছিলে, তেওঁলোকে আছিলেহি বোলে। কিন্তু কালি তেওঁলোকে ৰাতি ডিব্ৰুগড় পালেগৈ। আজি তেওঁলোকে ধৰা দিলেগৈ। আজি তাত মানে কালি ডিব্ৰুগড় গৈ পালেগৈ। কালি ডিব্ৰুগড় মানে পুৱতি নিশা তেওঁলোকক বোলে STF নে কিবা এটা দল আছিলে, সেই দলটোৱে তেওঁলোকক বোলে হেৰি কৰিলে, তেওঁলোকক এৰেষ্ট কৰি পিনি মানে এই আৰক্ষীৰ ওচৰত চমজাই দিলে। আৰক্ষীয়ে তেখেতক আজি মানে সোধপোছ কৰি আছে। এতিয়া সোধপোছ কৰি আছে, বহুখিনি তথ্য, ভয়ংকৰ তথ্য তেওঁলোকৰ মানে হয়তো আজি সংবাদ মাধ্যমৰ মানে পোহৰলৈ আহিব পাৰে, সকলোৱে জানিব যিখিনি মানে তেওঁলোকে লুকুৱাইছিলে, যিখিনি লুকঢাক কৰিছিলে। কালি মানে কৈছিলে মানে চুমি বৰা, মই কোনো নিৰ্দোষী, মই কোনো দোষ কৰা নাই, মই যদি সত্যত আছোঁ মই সঁচা, সেইখিনি কৈছে। এতিয়া মানে অকণমান কান্দিছে, কমেণ্টটো কৈছে। কিন্তু চুমি বৰাই কৈছে যে আৰু মই দোষী নহয়, আৰু চুমি বৰাই এইখিনি ক'ব নিজক বচাবৰ কাৰণে এনেকৈ। আৰু ঘঁৰিয়ালৰ চকুপানী চাই একো লাভ নাই। গতিকে চুমি বৰাই এতিয়া হেৰি কৰিছে, এই ঘঁৰিয়ালৰ চকুপানীটো কৈছে, ঘঁৰিয়ালৰ চকুপানী। এতিয়া ঘঁৰিয়ালৰ চকুপানী কোনো কাম নাই। এতিয়া কি হ'ব আপোনালোকেতো জানেই নহয়। গতিকে ইমানখিনি দুখ পোৱাৰ পিছত আৰু চুমি বৰাই সেইখিনি কেনেকৈ মানে কি ঘঁৰিয়ালৰ চকুপানীটো কি মানুহক মানে অকণমান আৱেগিক হৈ দেখুৱাইছে। তেতিয়া আপোনালোকে মানে চুমি বৰাক কিজানি মৰম কৰি কিজানি তেতিয়া চুমি বৰাই কিজানি মানে শাস্তি নাপায়। গতিকে চুমি বৰাই যি অপৰাধ কৰিলে, সেই অপৰাধ কৰিলে 5 কোটি 6 কোটি টকা বিয়া পাতিলে, এটা বেগ ল'লে, সেই বেগটোৰ দাম এটা বেগ কিনি দিলে হেৰিয়ে বিশাল ফুকনে, সেইটোৰ দাম হৈছে 3 লাখ 4 লাখ টকা। আৰু বিয়া পাতিলে এই 4 কোটি টকীয়া 5 কোটি টকীয়া বিয়া পাতিলে ৰাজস্থানত গৈ উদয়পুৰত গৈ তাৰ উপৰিঞ্চি আকৌ এইবিলাক মানে ডুবাই যোৱা হেৰি যোৱা এইবিলাক কথা ক'বই নালাগে। আৰু যিমান যি কৰিলে, ইমানখিনি অপৰাধ কৰিলে, গতিকে ৰাইজৰ টকা ল'লে, সকলোখিনি ৰাইজৰ টকাই বিয়া পাতি তেখেতে এনজয় কৰিলে। এতিয়া তেখেতে কৈছে মই দুখী নহয়, আৰু ইমানখিনি অপৰাধ কৰি পিনি তেখেতে কৈছে আমি দুখী নহয়। আৰু আপোনালোকে কি ক'ব তাত মন্তব্য আপোনালোকে জনাব। আৰু এনেকৈনো কি হ'ব চুমি বৰাই আৰু চুমি বৰা, কাৰ্তিক বৰা, বিশাল ফুকন, সেই বিশাল ফুকনটো জেলত আছেই। নিউজৰ মাধ্যমে সকলোখিনি কথা এতিয়া সকলোৱে জানিব পাৰিব। আৰু লাহে লাহে আমিনো কিয় এনেই আৰু ভিডিঅ'বিলাক বনাই থাকোঁ, এইটো চেনেলটোৰ সৰুকৈ এনেই দি আছোঁ আমি এনেই খবৰবিলাক। আমাৰতো বৰ ঠিক নহয়। গতিকে কি ক'ব আৰু, গতিকে যিসকল মানে দুখী আৰু যি অপৰাধী, গতিকে অপৰাধীয়ে শাস্তি পাবই লাগিব। অপৰাধীয়ে যি ঘঁৰিয়ালৰ চকুপানী টুকি কোনো লাভ নাই, তাৰ শাস্তি ভুগিবই লাগিব মানে অপৰাধীয়ে। আৰু বেলেগ একো নাই। ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। আজি এনেকৈ ভিডিঅ'বিলাক বনাইছোঁ, আপোনালোকে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। আৰু বেলেগটো কি ক'ম আৰু, এতিয়া চুমি বৰাৰ ওপৰত যি অপৰাধ কৰিলে, বাকী এতিয়া যিবোৰ ট্ৰেডিঙৰ ওপৰত হৈছিলে, তেওঁলোকে এইবিলাক পইচা লৈছিলে, সকলো ৰাইজৰ পৰা লৈছিলে, কাৰোবাৰ পৰা 10 কোটি, কাৰোবাৰ পৰা 5 কোটি, তেনেকৈ লৈ তেওঁলোকে গোটাইছিলে। কাৰোবাৰ পৰা 2 লাখ, কাৰোবাৰ পৰা 1 লাখ, কাৰোবাৰ পৰা 5 লাখ, কাৰোবাৰ পৰা 10 লাখ, এনেকৈ লৈ তেওঁলোকে গোটাইছিলেগৈ 2200 কোটি টকা গোটাইছিলেগৈ। এতিয়া যিসকলে তেওঁলোকৰ ওপৰত অভিযোগ দিয়া নাই, যিসকলে পইচা দিছিলে, তেওঁলোকক সেইখিনি সকলোৱে অভিযোগ দিয়া নাই। তেওঁলোকে আমাৰ পৰা যে পইচা লৈছিলে সেইখিনি অভিযোগ দিয়া নাই। অভিযোগ তেওঁলোকে দিয়া নাই মানে এই কাৰণে হয়তো তেওঁলোকৰ এইখিনি মানে পইচা বৈধ পইচা নহ'বও পাৰে, অবৈধ পইচা হ'ব পাৰে। তেওঁলোকৰ মানে বগা যিবোৰ মানে তেওঁলোকৰ নিজৰ ইনকামৰ টকা নহ'বও পাৰে, হয়তো এইখিনি অবৈধ টকা বা এইখিনি ক'লা টকাও হ'ব পাৰে। যিসকলে মানে দিছিলে লাখ লাখ টকা, কোটি কোটি টকা যিসকলে দিছিলে, সেইসকলৰ কিজানি সেইখিনি টকা সিহঁতৰ মানে ইনকাম টেক্সত মানে সেইখিনি তেওঁলোকে হিচাপ দেখুৱাব নোৱাৰে, ক'ত ইনকাম কৰিলে কেনেকৈ সেইখিনি হিচাপ দেখুৱাব নোৱাৰে, তেনেকুৱা টকাও হ'ব পাৰে। সেইকাৰণে টকা এতিয়া মানুহে ক'বতো এতিয়া এইখিনি টকা আপুনি দিছিলে, তেওঁলোকেতো কোৱা নাই, সকলোৱে কোনো অভিযোগ দিয়াহি নাই। অভিযোগটো আৰক্ষীয়ে নিজাকৈ লৈছে বা সকলো ক্ষেত্ৰত তেওঁলোকে ধৰিছিলে। ট্ৰেডিঙৰ যেনেকৈ এটা ধৰিব লাগে, সকলোৱে ট্ৰেডিঙত যিমান যি অপৰাধী সকলো ধৰিবলৈ, সেইখিনি তেওঁলোকে যিখিনি টকা তেওঁলোকৰ ওচৰত ইনভেষ্ট কৰিছিলে, তেওঁলোকৰ নিজা মানে সেইখিনি টকা নহয়, কোনো মানে ইনকাম দিয়া কোনো তেওঁলোকে ৰাস্তাত দেখুৱাব নোৱাৰে। মানে এইটো ৰাস্তাই যে এইখিনি টকা ঘটিছিলোঁ, সেই ৰাস্তাটো তেওঁলোকে দেখাব নোৱাৰে, কাৰণ সেইবোৰ টেক্সৰ পইচা নহয়, ইনকাম টেক্স দিয়া পইচা নহয়। সেইখিনি তেখেতকে ক'লা টকা হয়, সেইখিনি বগা টকা নহয়। এতিয়া বগা টকা কৰিবলৈ এই পাৰ্চিলে নামৰ কোম্পানী খুলিছিলে এই চুমি
বৰাই আৰু লগতে মানে সেইখিনি বিশালৰ ফালৰ পৰা হৈছিলে আৰু লগতে বাগান কিনিছিলে 400 কোটি 500 কোটি 700 কোটি নে কিমানত বাগান কিনিছিলে সকলোখিনি গ'ল এতিয়া সকলোখিনি চব চৰকাৰ হাতলৈ যাব আয়কৰ বিভাগলৈ যাব চব মানে তেখেতৰ যিমান মানে একাউণ্টত যিমান একাউণ্ট আছিলে চব একাউণ্ট চিল কৰিলে বিশাল ফুকনৰ আগতে চুমি বৰাও চিল কৰিছে চুমি বৰালে বোলে 520 কোটি নে কিমান ট্ৰান্সফাৰ কৰিছিলে দি দিছিলে মানে চুমি বৰা একাউণ্টত মানে বিশাল ফুকনে সকলোখিনি তেখেতে মানে স্কেমৰ টকাহে আছিলে গতিকে স্কেমৰ টকা সেইখিনি টকা সকলো টকা এতিয়া আয়কৰ বিভাগৰ হাতত যাব আয়কৰ বিভাগে ল'ব আৰু এতিয়া মানে তেওঁলোকৰ নাই আগত যেনেকৈ আছিল তেওঁলোকে তেনেকৈ থাকিব লাগিব এতিয়া আগৰ যেনেকৈ এনজয় কৰিছিলে এতিয়া এনজয় কৰিব নোৱাৰে আৰু এতিয়া তেওঁলোকে ওপৰত উঠি থকা সেই হাইঠা চৰাই তলত পৰিলে আৰু যি পৰিলে আৰু উঠিব নোৱাৰে আৰু ঠিক তেনেকুৱা হ'লে হাইঠা মাটিত পৰি গ'ল আৰু এতিয়া উপায় নাই আৰু কি কৰিব এতিয়া দুখী আৰু এতিয়া যিসকলে এতিয়া অভিযোগ দিয়া নাই তেওঁলোকেও সেইদিন নিজা টকা নহ'ব পাৰে কাৰণ তেওঁলোকে যদি অভিযোগ দিলে তেওঁলোকো তেতিয়া ফচিব পাৰে তেওঁলোকেও তেতিয়া সুধিব আপোনালোকে ইমান কোটি টকা ক'ৰপৰা দিলে আপুনি 2 কোটি দিলে আপুনি 5 কোটি দিলে আপুনি 6 কোটি দিলে আপুনি 10 কোটি দিলে সেইখিনি টকা ক'ৰপৰা সুধিব আপুনি 2 লাখ দিলে আপুনি 1 লাখ দিলে আপুনি 50,000 দিলে আপুনি এইখিনি টকা আপোনালোকে ক'ৰপৰা দিলে তেওঁলোকে সেইখিনি হিচাপ দেখাব নোৱাৰে আমি পায় সেইকাৰণে তেওঁলোকে সেই ভয়তে তেওঁলোকতো ফচি যাব দিওঁ বুলি ক'লে তেখেতে ক'ব আমি এইখিনি টকা তেওঁলোকে ক'ব এইখিনি টকা তেওঁলোকক যদি সোধে এইখিনি টকা আপোনালোকে ক'ত পালে যে আপোনালোকে দেখাব নোৱাৰে আমি আমুকত পালোঁ তেওঁলোকে দেখাব নোৱাৰে তেওঁলোকে যদি দেখাবলৈ যে অভিযোগ দিবলৈ তেওঁলোকে ফচি যাব তেতিয়া ক'ত পালি বুলি সুধি দিলে তেওঁলোকে ফচি যাব যে ৰাস্তা দেখাব নোৱাৰিব কাৰণ এইখিনি টকাতে তেওঁলোকে কোনটো ৰাস্তাই ঘটিলে কোনটো ৰাস্তাতে টকাখিনি ইনকাম কৰিলে সেইটো ৰাস্তা দেখাব নোৱাৰিব সেইকাৰণে তেওঁলোকে ফচি যাব সেই ফচাৰ ভয়ত তেওঁলোকে সোমাই থাকিবলগীয়া হৈছে আৰু তেওঁলোকেও সোমাই আছে আৰু যিসকলে ইনভেষ্ট কৰিছিলে আৰু ইনভেষ্ট কৰা যিমান ডক্টৰ ইঞ্জিনিয়াৰ পৰা আদি কৰি অভিনেতা অভিনেত্ৰী যিমান যি ডাঙৰ পুলিচ বিষয়া পৰা আদি কৰি যিমান যি আছে চাকৰিয়াল বা আদি কৰি বিজনেছমেন চব ফচিব আৰু পইচাটো ফচিবই বাৰু এতিয়া তেওঁলোকৰ নামবোৰ ক'ব কোনে পইচা থৈছিলে কি মানে ইনভেষ্ট কৰিছিলে চুমি বৰা বিশাল ফুকনৰ ওচৰত সকলোখিনি কোনে ইনভেষ্ট কৰিছিলে সেইখিনি কথা এতিয়া চুমি বৰুৱাৰ মুখেৰে ওলাই আহিব বিগ ব্ৰেকিং নিউজ হিচাপে আৰু মানে এটা ভয়ংকৰ তথ্য হিচাপে ওলাই আহিব সকলোৱে চাব পাৰিব সকলোৱে উপভোগ কৰিব পাৰিব এতিয়া চুমি বৰাৰ ওপৰত গোটেই অসমৰ ৰাইজৰ সকলোৱে খং হৈ আছিলে চুমি বৰাই ইমানখিনি টকা মাৰি খুদ পলালে গতিকে এইখিনি ভয়ংকৰ তথ্য এতিয়া চুমি বৰুৱাৰ মুখৰ পৰা ওলাই আহিব তাৰ বাবে আপোনালোকে অপেক্ষা কৰক গতিকে মিডিয়া আৰু নিউজৰ কাৰণে গতিকে আজি ভিডিঅ'টো ইমান আছিলে চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে ব্লগটো মানে ভিডিঅ'টো আপোনালোকে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ আজিলৈ বাই নতুন এটা ভিডিঅ' নতুন